Hey guys, good morning. Ini asa আপোনালোকে ভালনে? আজি স্বাগতম জনালোঁ নতুন ব্লগত। তো আজি ৰহি যাব মোমায়েকৰ ঘৰলৈ, তাৰপিছত আৰু ভৈৰৱগঞ্জ বজাৰলৈ যাব। তো চাই থাকক ব্লগটো। নাচেক উই क्या सीन है वाह क्या सीन है এয়া চাওক গাত ক্ৰীম লগাই আছে ৰহি অকলে। ক্ৰীম লগাই আছে, কোল্ড ক্ৰীম। আপোনালোকে হয়তো ভাবিব পাৰে যে এইবোৰ কি ভাষাতনো কথা পাতি আছে। আমি ঘৰত মানে গোৱালপাৰীয়া ভাষাতে কথা পাতোঁ। তো আমাৰ ডিষ্ট্ৰিক্টটো যিহেতু ধুবুৰী হয়, ইয়াতে মানে আমি গোৱালপাৰীয়াই বেছিভাগ চলে আৰু মানে ঘৰত মানে গোৱালপাৰীয়াই চলে আৰু। তো ধুবুৰী ডিষ্ট্ৰিক্টৰখিনিতো জানেই আৰু, বাকী ডিষ্ট্ৰিক্টৰবিলাকে নাজানিব পাৰে এইটো বাৰু কি ভাষা। এইটো আমাৰ মানে ঘৰুৱা ভাষাই ক'ব লাগিব। চ' এয়া ভাত খাই আছে ৰহি। তাৰপিছত আমি যাম বজাৰলৈ। এয়া চাওক ৰেডি হৈছে, ভৈৰৱগঞ্জ বজাৰলৈ যাম এতিয়া। এয়া ৰহি ৰেডি হৈ আছে, চাওক আপোনালোকে। যাম আমি ধুবুৰী মেলালৈ, পিন্ধি আছে মেলালৈ যাম আৰু ধুবুৰী মেলালৈ। কি মা কি দামা চলতে চিনি আছে। Oh my god! Wow! গান গাই আছে অকলে অকলে। এয়া যাম আমি বজাৰলৈ। তাৰপিছত বজাৰৰ পৰা আহিলোঁ আৰু এতিয়া ৰহিক বনাই দিলোঁ মই, মানে চেৱাই বনাই দিছোঁ, চেৱাই। এইটো খাব এতিয়া। পিছত যাম মোমায়েকৰ ঘৰলৈ। খাবি তাৰপিছত এতিয়া মোমায়েকৰ ঘৰৰ পৰা এতিয়া ঘৰত যাব ওলাইছোঁ। এই ব্লগ প্লিজ গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ৰুহি মানে এতিয়াও কথা পাতিব নোৱাৰে ভালকৈ। ৰুহিৰ বয়স মাত্ৰ 1.5 বছৰমান, তো সেইকাৰণে মই ভইচ দিব লগা হয়। চ' প্লিজ গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ ছাপোৰ্টৰ বহুত প্ৰয়োজন। প্লিজ গাইজ ৰুহিক অকণমান ছাপোৰ্ট কৰিব। আপোনালোকৰ ছাপোৰ্টৰ বহুত প্ৰয়োজন আৰু আপোনালোকৰ আশীৰ্বাদৰ বহুত প্ৰয়োজন ৰুহিক। আপোনালোকৰ আশীৰ্বাদেহে তাইক আগুৱাই লৈ যাব। চ' গাইজ এতিয়া আমি টোটোত উঠিলোঁ আৰু ঘৰলৈ